নমস্কাৰ আমাৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। নতুন ভিডিঅ'টো হৈছে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড কেনেকৈ লিংক কৰিব লাগে অৰ্থাৎ নতুন পৰ্টেলৰ সহায়ত। গতিকে আপুনি যদি লিংক কৰিব বিচাৰে তেতিয়াহ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব incometax.gov.in বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে এটা পেজ আপোনাক লৈ যাব আৰু ইয়াত লিখা আছে ইনকাম টেক্স বুলি। আপুনি ইনকাম টেক্সত ক্লিক কৰিব। ইয়াত কেইবাটাও অপচন আহিব। ইয়াত আহি পৰিছে অলৰেডি। ইয়াত ভেৰিফাই লিংক আধাৰ, আপুনি লিংক আধাৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিটেইলছ খুজিব, আপুনি ডিটেইলছ এটা এটাকৈ দি দিব। আহিয়ে পৰিছে। সাৰ্ভাৰৰ প্ৰব্লেম হৈ আছে, আহিছে অলৰেডি। ইয়াত আহি পৰিছে। আপুনি ইয়াত এণ্টাৰ দ্য ফ্লোয়িং ডিটেইলছ, আপোনাৰ ডিটেইলছ ইয়াত দিব লাগিব। প্ৰথমে আপুনি আপোনাৰ পান কাৰ্ড নম্বৰটো দিব। তাৰপিছত আপোনাৰ আধাৰ নম্বৰটো দিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে সেই নামটো আপুনি দি দিব। তাৰপিছত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰটো দি দিব। তাৰপিছত কি কৈছে, আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। আপোনাৰ আধাৰ কাৰ্ডত যদিও অনলি ইয়াৰ বছৰ দিয়া থাকে, যদি আপোনাৰ কোনো তাৰিখ বা মান্থ দিয়া নাথাকে, মাহ দিয়া নাথাকে, তেতিয়া আপুনি ইয়াত ক্লিক কৰিব। যেহেতু আমাৰ অলৰেডি মাহ আছে, দিন আছে, গতিকে আমি এইটো ক্লিক কৰিব নালাগে। ইয়াত কৈছে আই এগ্ৰি টু ভেলিড মাই আধাৰ ডিটেইলছ। আপুনি সন্মত হয় নেকি যে এইখিনি আপোনাৰ ভেলিড? গতিকে মই সন্মত হয়, মোৰ এইখিনি আধাৰ কাৰ্ড মোৰ নিজা ব্যক্তিগত এইটো, গতিকে মই ইয়াত আই এগ্ৰি, মই সন্মত বুলি টিক মাৰ্ক দিলোঁ। টিক মাৰ্ক দিয়াৰ লগে লগে ইয়াত লিংক আধাৰ বুলি লিখা আছে, আপুনি লিংক আধাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। যদি কোনো কাৰণে OTP নাহে, আপুনি ৰিচেণ্ট OTPও ক্লিক কৰিব পাৰে। মই ৰিচেণ্ট OTPত ক্লিক কৰিলোঁ। আহি পৰিছে 8734 874458 874458। আপুনি ভ্যালিড বুলি ক্লিক কৰি দিব। ইয়াত লিখা আছে ইউৰ পান ইজ অলৰেডি লিংক টু গিভেন আধাৰ। যেহেতু আমাৰ আগতেই লিংক কৰা আছিল, সেইকাৰণে ইয়াত আছিল যে অলৰেডি আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে, সেইটো দিয়া আছে। থেংক ইউ। এনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব পাৰে। গতিকে আমাৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।